আজিৰ চেলেঞ্জত পায়স আছে, লগত পুৰি আছে, সৰু চাইজৰ পুৰি, মিনি পুৰি, 4 চকনা পুৰি। ধুনীয়া লাগছে, দেখিয়ে ভাল লাগছে একদম পুৰিৰ চাইজটো। দুয়োৰে সমান সমান আছে, 20খান আছে। গতিকে এতিয়া সহায় কথা আগত লৈ ৰখি থাকিব নোৱাৰি। গতিকে আপোনালোকে চেলেঞ্জটো চাই লওক, শেষলৈকে যাব। আজিৰ চেলেঞ্জত কোন হাৰিব, কোন জিকিব? 1 2 3 ষ্টাৰ্ট। তো গাইজ আজিও মই জিকি গেলো, হাৰি গেল। খাই থাকা আৰু 2 দিনমানত খোৱাই হ'ব, কিন্তু জিকি গেলে।